নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ এই মুহূৰ্তত লৈ আহিছোঁ এক বিশেষ খবৰ এগৰাকী মাজুলীৰ ৰাজ্য দলৰ নেতা বিকি পেগু আৰু তেখেতে এক অভিযোগ উত্থাপিত কৰিছিলে সামাজিক মাধ্যমত তেখেতে এটি পোষ্ট কৰিছিলে পোষ্টটি আছিলে এনে ধৰণৰ যে মাজুলীত PWD পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট বিভাগৰ কাৰ্যকলাপ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে এই বিভাগটো প্ৰকৃততে মাজুলীত আছেনে নাই মই সম্পূৰ্ণ পোষ্টটি মই এই মুহূৰ্তত গাইড নিদিওঁ আমি ভিডিঅ'টোত আমি সংযুক্ত কৰি দিম পোষ্টটো তেখেতে কি কাৰণত এই অভিযোগ তেখেতে সামাজিক মাধ্যমত উত্থাপিত কৰিলে তেখেতৰ সৈতে আমি পোনপটীয়াকৈ ফোনযোগে সংযুক্ত হৈছোঁ আৰু এই সম্পৰ্কে জানিবৰ কাৰণে আমি ফোনযোগে তেখেতৰ সৈতে বাৰ্তালাপ কৰিম স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আপুনি যেহেতু এটি পোষ্ট কৰিছিলে পোষ্টটোত আপুনি PWD বিষয়ৰ আপুনি উপস্থাপন কৰিছিলে সমগ্ৰ ঘটনাটো বৰ্ণনা কৰক হয় প্ৰথমতে মই নন পলিটিকেল গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মোৰ পোষ্টটো পাই ৰেছপন্ড কৰি মোক এই কথাবোৰ সুধিছে হয় চ' এই মাজুলীত বহুত বিভিন্ন ধৰণৰ সমস্যা আছে হয় তাৰে লগত মাজুলীৰ যাতায়াত ব্যৱস্থাটো বহুত এতিয়াও বেয়া হৈ আছে হয় আমি এইফালে শ্ৰীৰামপুৰীয়া পঞ্চায়তৰ গাঁও হাতীমূৰীয়া গাঁৱৰ পৰা যোনটো নগাঁও যোৱা ৰাস্তা হয় তাৰ ৰাস্তাৰ সোঁ মাজতে এটা কালভাৰ্ট আছে হয় এই কালভাৰ্টটোত এটা ডাঙৰ মানে সুৰুঙা হৈ আছে হয় যেতিয়া আমি ওচৰৰ স্থানীয় ব্যক্তি কেইজনমানক লগ পাই সুধিলোঁ হয় যে এই অৱস্থাটো কেতিয়াৰ পৰা হৈ আছে হয় তেওঁলোকে আমাক জনালে যে প্ৰায় এবছৰ মানে হ'ল এই এনেকুৱাই হৈ আছে কিন্তু ইয়াৰ কোনো সঠিক ব্যৱস্থা লোৱা হোৱা নাই হয় আৰু নাই তাত কোনো বেৰিকেড চিষ্টেম মানে কি হয় তাতে এতিয়া যদি মানুহ অহা যোৱা কৰে হয় যদি কেনেবাকে কিবা এটা ঘটনা হয় তাৰ হয় মানে ডাঙৰ বিপদ এটা আহিব আৰু হয় সেই তাৰ দায়িত্ব কোনে ল'ব হয় PWD ডিপাৰ্টমেণ্টে ল'ব নে স্থানীয় বিধায়কে ল'ব হয় আমাৰ প্ৰশ্নটো হ'ল যদিহে মাজুলী PWD ডিপাৰ্টমেণ্টটো আছে তেনেহ'লে তেওঁলোকৰ দায়িত্ব আছিলে যে এই বস্তুবোৰ তদাৰক কৰা আৰু অনতিবিলম্বে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল হয় এই মই কালি বস্তুটো পাই এই দৃশ্যটো চাই মই ফেচবুকত পোষ্ট কৰিলোঁ আৰু লগতে PWD ডিপাৰ্টমেণ্ট মাজুলী আৰু স্থানীয় বিধায়কক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এইটো ঠিক কৰি দিব লাগে হয় আপোনালোকে ৰাজ্যৰ দলৰ তৰফৰ পৰা কোনো বিভাগীয় কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰিছেনে বৰ্তমানলৈকে আমি প্ৰদান কৰা নাই এইটো বিষয়লৈ আগতে বহুত স্মাৰকপত্ৰ প্ৰদান কৰা হ'ল হয় কিন্তু এই বিষয়টো মই লগে লগে পাই পিনি মই ফেচবুকত পোষ্ট কৰিয়ে দিলোঁ যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ বহুত এটা ইনফ্লুৱেঞ্চ আছে হয় সেইবাবে মই পোষ্ট কৰি দিলোঁ তাৰপিছত যদি তেওঁলোকে ইয়াৰ ওপৰত একো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমাৰ দলৰ তৰফৰ পৰা সেইখিনি আমি হাতত ল'ম ধন্যবাদ জ্ঞাপন কৰিছে আপুনি বহু ব্যস্ততাৰ মাজত আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে পৰৱৰ্তী পৰ্যায়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এয়া আছিলে ফুগান পেগু ডাঙৰীয়াৰ তেখেতৰ স্পষ্টীকৰণ তেখেতে ফেচবুকত তেখেতে যিটো পোষ্ট কৰিছিলে সেই সম্পৰ্কে তেখেতে আমাক স্পষ্টীকৰণ প্ৰকাশ কৰিলে আৰু পলিটিকেল বাৰ্তাৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ